আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ কণমানি শিশু মৰমৰ শিশু আৰু ভণ্টি তোমাক আজি এটা প্ৰশ্ন কৰিব খোজো যে কা মানে কি তুমি জানানে তো হেতুৰ বিষয় যদি তুমি জানা তেনেহলে এনসাৰটো দি দিবা একদিন মোবাইল টিভি চাই আছো গুটেই অসম জ্বলিছে প্ৰতিবাদ কৰি কৰি পাঁচটা মান মানুহ মৰিছে হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদী সৰ্বানন্দ সোণোৱাল আপোনালোকৰ অলপ বেয়া লগা নাই নেকি গাত জুই জ্বলা নাই নেকি আমাৰ ছাৰসকলৰ অলপো বেয়া লগা নাই ও মানে ছাৰসকলে আমাৰ তেজে খোজে আমাৰ মৰম নখোজে ও মাথাত গোবৰ সোমাই আছে নেকি ইমান ডাঙৰ মানুহ হৈ ইমান বেয়া বেয়া কামবোৰ কৰিছে আমি জানা নাছিলোঁ যে ইমান ডাঙৰ মানুহ হৈ ইমান বেয়া বেয়া কামবোৰ কৰিব কেতিয়াও জনা নাছিলোঁ আগতে আমি হিমন্ত বিশ্ব শৰ্মাক ভাল পাইছিলোঁ এতিয়া কিন্তু ঘিণ কৰিছোঁ ইমান ডাঙৰ মানুহ হৈ ইমান বেয়া বেয়া কামবোৰ কৰিছে আমি কেতিয়াও জনা নাছিলোঁ মই আগতে অকল হিমন্ত বিশ্ব শৰ্মাৰ নিউজ চাই আছিলোঁ আগতে মোৰ ইমান ভাল লাগিছিলে হিমন্ত বিশ্ব শৰ্মাৰ নিউজ চাই পিনে এতিয়া কিন্তু নালাগে এতিয়া ইমান বেয়া বেয়া কাম কৰিছে কাৰণে মই এতিয়া এটা টাইম আছিল স্যাৰ যেটো টাইমত আপোনাৰ নিউজ নাছিলে আমাৰ টোপনি নহা হৈছিল কিন্তু এতিয়া আপোনাৰ নিউজ চালে কি হয় মনত জানে না স্যাৰ এটোৱে মনত হয় আই হেট ইউ স্যাৰ এটোৱে মনত হয় বাৰে বাৰে এটো মনত হয় স্যাৰ কিয় নালাগে সিজনশিপ এমেন্ডমেন্ট বিল সিজনশিপ এমেন্ডমেন্ট অকল কৰি দিব নেকি ফাৰ্ষ্টত সিজনশিপ এমেন্ডমেন্ট বিল এতিয়া আহিলে সিজনশিপ এমেন্ডমেন্ট এক সিজনশিপ এমেন্ডমেন্ট একৰ পাছত আৰু কি আহিব আমি নাজানো হিমন্ত বিশ্ব শৰ্মাহে জানে সিজনশিপ এমেন্ডমেন্ট একৰ পাছত আৰু কি আহিব হিমন্ত বিশ্ব শৰ্মা এনেকৈ নি থাকিব নেকি হে পাঁচটা মানুহ মৰিছিলে যে সেয়াই এটা দুটা ল'ৰা যদি হিমন্ত বিশ্ব শৰ্মা মৰা হ'লে হিমন্ত বিশ্ব শৰ্মা কেনেকুৱা লাগিলেহেঁতেন হিমন্ত বিশ্ব শৰ্মা যে ইমান বেয়া বেয়া কাম কৰিব লৈছে আকৌ এজনে সুধিছে মই কি ভুল কৰিলোঁ বুলি সুধিছে কোনে সুধিছে জানেনে সৰ্বানন্দ সোণোৱালে মই কি ভুল কৰিলোঁ আকৌ বুজাই ক'ব লাগিব মানে শুনক স্যাৰ শুনক এই কণমানিৰ শিশুৰ মুখত শুনক আপুনি কি ভুল কৰিছে প্ৰত্যেকটো ঘৰত যাই শুনক ল'ৰা ছোৱালীবোৰ কি কয় এটাই কথা ক'ব সৰ্বানন্দ সোণোৱাল চি সৰ্বানন্দ সোণোৱাল এটাই কথা ক'ব হিমন্ত বিশ্ব শৰ্মাই পুলিচক লগুৱাই পিনে প্ৰতিবাদ কৰা পাঁচটা মান মানুহ মাৰাই দিছে আৰু তাত কৰি ডাঙৰ ভুল কি আছে জানেনে আমি কাম নাজানো কলাকাৰ বুলিহে বাংলাদেশৰ কলাকাৰ মেখেলা ধুবলৈ মাতিছে যদি বাংলাদেশত গৈ ধুই আহিব মই হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ বাংলাদেশৰ মাইকী মেখেলা ধুবলৈ মাতিছে যদি বাংলাদেশত গৈ ধুই আহিব বাংলাদেশৰ মতাৰ লুঙি ধুবলৈ মাতিছে যদি বাংলাদেশত গৈ ধুই আহিব আমাৰ অসমখনত নুধু আমি কোনো নুধু কেতিয়াও নুধু মই হিমন্ত বিশ্ব শৰ্মাক বান্দৰ বুলি কৈছোঁ বান্দৰ কিয় কৈছোঁ জানেনে আগতে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত আছিলে এতিয়া বান্দৰ যুৱা বা সিজোৱা কৈছিলে যোৱা নিচিনা বিজেপি আহি গ'ল সেইকাৰণে মই ডক্টৰ বান্দৰ বিশ্ব শৰ্মা বুলি কৈছোঁ আজিৰ পৰা কেতিয়াও নহ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজিৰ পৰা নাম সলনি হৈ গ'ল ডক্টৰ বান্দৰ বিশ্ব শৰ্মা বুলি মাতিব ডক্টৰ বান্দৰ বিশ্ব শৰ্মা মই বহুত ক'বলৈ বিচাৰিছোঁ কেব আৰু কাম কেতিয়াও নালাগে আমাৰ অসমখনত নালাগে কেতিয়াও নালাগে হিমন্ত বিশ্ব শৰ্মা আপোনালোকৰ ঘৰত লাগে যদি লৈ ল'ব এয়াই মোৰ স্পষ্ট কথা স্যাৰ এটা সময় আছিল নহয় যেটো সময়তে স্যাৰ আপোনাক টিভিত বা কোনো বাতৰিত চালি আপোনাক কেনেকৈ গৈছিল পাব্লিকে যে হিমন্ত বিশ্ব জিন্দাবাদ এতিয়া কি কৈ আছে স্যাৰ চাইছেনে লাজৰ কথা বিৰাট লাজৰ কথা স্যাৰ এইবোৰ কাম নালাগে স্যাৰ কাটো পাৰিলে স্যাৰ উঠাই দিব প্লিজ আপোনাক বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ কাটো উঠাই দিব আমাৰ ৰাইজৰ মানে চাই কেনে উঠাই আমাৰ বিজেপি চৰকাৰত এঠাই কথাই ক'ম ছাৰসকল আমাৰ কা নালাগে প্লিজ আমাৰ কা নালাগে কাটো আমাক নালাগে উঠাই দিলে হ'ল আপোনাৰ পৰা একো নিবিচাৰোঁ এটা কথা ক'ম বাৰে বাৰে সেইটো হ'ল আপোনাৰ মৰম লাগিব আপোনাৰ পাব্লিকক মৰম কৰক আৰু কাটো উঠাই দিয়ক প্লিজ গাইজ আজিৰ ভিডিঅ' ইমানে যদি ভাল লাগে এটাই কথা ক'ম কমেণ্টত লিখিবা জয় আই অসম আৰু ভিডিঅ'টো তামান শ্বেয়াৰ কৰিবা আৰু চেনেলটোৰ নাম হ'ল জয় আই অসম সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিবা থেংক ইউ ছ' মাছ গাইজ